হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে চাগে। তো আজি মই বহুত ডাঙৰ কাম এটা কৰিবলৈ গৈ আছোঁ। সেইটো কাৰণে একদম কামটো কৰাৰ আগত পেট পূজা কৰি লৈছোঁ। মানে ভাত খাবলৈ মন নগ'ল, সেইটো কাৰণে চাওমিন বনাই ল'লোঁ আৰু মই একদম ফুল প্লেট চাওমিন লৈ লৈছোঁ। আপোনালোকে কাৰ খাই ভাল লাগে ক'বচোন দেই। আৰু চাওক, এইফালে হৈছে মোৰ এইটো ডাঙৰ কামটো। আজি ভাবিছোঁ মোৰ এই চুলিখিনি কাটি দিম বুলি, কাৰণ গোটেই চুলিখিনি তলৰ ফালে বেয়া হৈ গৈছে আৰু ফাটি গৈছে। সেইটো কাৰণে ভাবিছোঁ চুলিখিনি অলপমান কাটি দিওঁ আৰু চুলিখিনি কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু সদায় একেটা ষ্টাইলতে ৰাখিও ভাল নালাগে, হয় নাই কওকচোন। কিন্তু মনটো যোৱা নাই কাটিবলৈ, কিন্তু ফাইনেলি মই আৰু কাটি দিলোঁ। অকণমান ভাবিছোঁ চুলিখিনি অলপমান ঠিক কৰা যায়, কাৰণ বহুত বেছি বেয়া হৈ গৈছে মোৰ চুলিখিনি। চুলিবিলাক দীঘল হ'লে মানে যতন কৰি ৰাখিব ভালদৰে পাৰিব লাগে, যিহেতু মোৰ মানে বহুত দিগদাৰ হয়। এনিটাইম চুলিখিনি পকাই থওঁ, সেইটো কাৰণে মানে চুলিখিনি বহুত বেয়া হৈ গৈছে আৰু গোটেই বেকা বেকি হৈ গৈছে। আৰু এইফালে চাওক, চুলিখিনি মই এতিয়া কাটি দিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু ভাবিছোঁ চুলিখিনি মই ষ্ট্ৰেইট কৰি ল'ম বুলি, তো আপোনালোকক এটা নিউ লুক দেখা যাব। তো কেনেকুৱা লাগিছে ক'বচোন দেই। তো এতিয়া মই চুলিখিনি আজি কাটা হ'ল আৰু নেক্সট ভিডিঅ'ত দেখাম মোৰ চুলিখিনি